গুড মৰ্ণিং। মই আজি গুৱাহাটীতে অৱস্থিত দীপৰ বিললৈ আহিলোঁ। দীপৰ বিলত অহা নাছিলোঁ, দীপৰ বিল চোৱাৰ কাৰণে আহিলোঁ। এইটো সময়ত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইবিলাকো ইয়াত আহে আৰু তাৰ লগতে আমাৰ যিবিলাক স্থানীয় চৰাই আছে সেইবিলাকো আহে। ভাল লাগে ঠাইখিনি আৰু এইটো এটা পিকনিক প্লেচ হয়। আজি বেছি ইয়াতে নাই, পিকনিক খোৱা পাৰ্টিবিলাক অহা নাই, কিন্তু যোৱাকালি আহিছিল। কাৰণটো মানে আজি খোলা দিন, যোৱাকালি খ্ৰীষ্টমাছৰ বন্ধ আছিল, সেইকাৰণে কালি আহিছিল কেইবাটাবাৰ। আজি দুই এটা এনে দেখিছোঁ দূৰৰ পিনে, ভালেখিনিও ঠাই। এতিয়া মই ইয়াতে কেনেকুৱা ধৰণৰ পৰিভ্ৰমী চৰাই বা আমাৰ ইয়াতে যিবিলাক স্থানীয় চৰাই, যিবিলাক আমি সৰুকালত দেখিছিলোঁ সেইবিলাক এতিয়া দেখিবলৈ নাপাওঁ, দুষ্প্ৰাপ্য তেনেকুৱা চৰাইবিলাকৰ ভিডিঅ' কেইটামান ল'ম বুলি আহিলোঁ আৰু মানে বিলখনৰ ভালকৈ ভিডিঅ' এটা ল'ম বুলি আহিলোঁ। যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাব। আৰু ইয়াতে এডুকেশ্যন টুৰ কৰিব পাৰি, এক্সকাৰশ্যন আমাৰ কলেজৰ ফালৰ পৰাও কেইবাবাৰো ইয়াত আহিছে, মই নাই যদিও এক্সকাৰশ্যনৰ কাৰণে। শিক্ষামূলক ভ্ৰমণ ইয়াত ভাল হয়, শিকিবলগীয়া বহুতো আছে, গতিকে ইয়াতে আহিব পাৰে আপোনালোকো। বাকীখিনি কথা অলপ পিছত ক'ম, আগতে অলপমান মই ভিডিঅ' লৈ লওঁ গোটেইখিনি ঠাইৰে। বাৰু ঠিক আছে। দীপৰ বিলৰ ৱাইল্ড লাইফ চেংচুৰীৰ এইটো হৈছে গেট। মই প্ৰথমতে ৰেল লাইনটোৰ কাষেৰে সোমাই গৈছিলোঁ, এতিয়া এইফালেৰে আহিছোঁ। যিখন চেংচুৰীৰ মানে আছে, গেটখন আছে। ইয়াৰ পৰা নাৱেৰে অলপ ঘূৰোৱা হয়, গতিকে নাৱত উঠিম ইয়াতে, সেইকাৰণে আহিছোঁ। চাওঁ বাৰু ইয়াতে। ইয়াতে দীপৰ বিলত পোৱা যিবিলাক চৰাই আছে সেই চৰাইবিলাকৰ ফটো সহকাৰে ইয়াত নামবিলাক দিয়া আছে। সকলো চৰাই চিনি পোৱাটো সম্ভৱো নহয়, মই কিছু পৰিমাণে চৰাই চিনি পাওঁ বাৰু, নাম জানো, কিন্তু ইয়াৰে যিখিনি চৰাই ইয়াত দেখিবলৈ পোৱা যায় গোটেইখিনিৰে নাম ইয়াতে দিয়া আছে আৰু ফটো দিয়া আছে, সেইবোৰ চাই ল'ব পাৰে। এইখনে হৈছে দীপৰ বিল। ইয়াতে বিহুৰ সময়ত মাছ বিক্ৰী হয়, বিলৰে মাছ। ইয়াতে যিখিনি ঠাইতে মানে খোৱা হয়, পিকনিক খোৱা হয়, এই পিকনিক খোৱা ঠাইতে মাছৰ বজাৰখন বহে। বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু বিলখন বহুত ডাঙৰ। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ ফালে হয়। আমি গড়চুকেৰে আহিছোঁ, মই গড়চুকেৰে আহিছোঁ, গুৱাহাটী গড়চুক হৈ আহিছোঁ সোমাই, আহি এইখিনি পাইছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছফালে মানে দক্ষিণ ফালে অৱস্থিত বিলখন। বহুতো মাছ আছে ইয়াতে, আৰু ইয়াতে যিখিনিত পিকনিক খোৱা ঠাই পাৰ, গৰু ছাগলীবিলাকে চৰি থাকে। কিন্তু কথাটো হ'ল ইয়াতে কোনো ধৰণৰ কমিটি নাই, মানে পিকনিক খোৱা প্লেচত এখন যদি কমিটি থাকে তেওঁলোকে তাৰমানে কৰিব পাৰে, ঠাইবিলাক চাফা কৰি চাফ চিকুণ কৰি ৰাখিব পাৰে। কিন্তু ইয়াত তেনেকুৱা ধৰণৰ কোনো কমিটি নাই, সেইকাৰণে ঠাইবিলাকৰ প্লাষ্টিক বা অন্য যিবিলাক পেলনীয়া সামগ্ৰী সেইবিলাকেৰে ভৰি আছে। দেখাত অলপ নহয় বহুতেই বেয়া হৈছে, আৰু সেইবিলাক একচুৱেলি মানে ইয়াতে পানীত যেতিয়া পৰিব বা পানীত পৰিলে সেইবিলাকে নষ্ট কৰে পানীখিনি, বা যিবিলাক জলজ প্ৰাণী আছে, পানীত থকা প্ৰাণী আছে, সেইবিলাকৰ কাৰণে খুবেই বেয়া। মাছ মৰি যায় কেতিয়াবা, বা এনেকুৱা ধৰণৰ বিভিন্ন অন্যায় হ'ব পাৰে। আমাৰ মানুহৰ কাৰণে এনেকুৱা পৰিৱেশটো একচুৱেলি ঠিক নহয়। চাফ চিকুণ হৈ থাকিলে ভাল লাগে। ইয়াতে বহুতো প্লাষ্টিক জাবৰ জোথৰেৰে ভৰি আছে। এখন একচুৱেলি ইয়াতে কমিটি থাকিব লাগে, কমিটিখন থাকিলে ইয়াতে চাফ চিকুণ কৰি ৰাখিব পাৰে, কিবা এটা ফিজ ল'ব, তাৰ ওপৰত চাফ চিকুণ কৰিও ৰাখিব পাৰিব, এনেকুৱা ভাল লাগে। তেতিয়া সেইখিনি হ'লে ভাল হয় আৰু মোৰ মতে। আৰু অলপ পিছত ইয়াতে নাও আছে, নাৱেৰে যদি পাৰি সম্ভৱ হয় তেন্তে বিলখন যিখিনি পাৰি আৰু তেওঁলোকে যিখিনিত ঘূৰাব পাৰে এবাৰ ঘূৰিম বুলি ভাবিছোঁ। ইয়াতে এইবিলাক চৰাই আপোনালোকে দেখিছে, বিভিন্ন ধৰণৰ চৰাই এইবিলাক উৰি আছে, চিলনী, শগুন, মাছৰোকা, হাড়গিলা দেখা নাই এতিয়ালৈ। চিলনী বহুত দেখিছোঁ, চিলনীৰ ভিডিঅ' মই একেবাৰে ওচৰৰ পৰা ল'বলৈ চেষ্টা কৰিম।
আৰু বাকী এনে পৰিভ্ৰমী চৰাই বিভিন্ন ধৰণৰ আছে, কিছুমান মই চিনি পাওঁ, গোটেইবিলাক চিনি নাপাওঁ। এইবিলাক চৰাই উৰি আছে ইয়াতে চৰাই। ইয়াতে আপোনালোকে দেখিব মাজতে এই দুটা দ্বীপৰ নিচিনা হৈ আছে, তাত মেটেকা বা এনেকুৱা আন কিছুমান জলজ উদ্ভিদ আছে, য'ত মানে বিভিন্ন ধৰণৰ চৰাইবিলাকে তাত জিৰণি লৈছে, আহাৰ খাই আছে। তাত পৰিভ্ৰমী চৰাইও আছে আৰু আমাৰ স্থানীয় যিবিলাক চৰাই সেইবিলাকো আছে। ভাল লাগিছে ঠাইখিনি। মাজে সময়ে আকৌ এই চৰাইবিলাক তাৰ পৰা উৰি যায়, আকৌ আহে। ডাঙৰ এইবিলাক চিলনি, এই প্ৰস্তুত আছে, এইবোৰ উৰি আছে, ডাঙৰ ডাঙৰবিলাক চিলনি হয়। এইবিলাক মানুহ কাষতে আহিলে উৰি উৰি যায়। আজিকালি এইবিলাক দেখা নাপাওঁ, আগতে সৰুতে দেখিছিলোঁ, এতিয়া এইবিলাক দেখিবলৈ পোৱা নাযায়। কিমান যে চৰাই দেখিছিলোঁ সৰুতে, এতিয়া দেখাই নাপাওঁ এইবিলাক। যদি ঠাইখিনি ধুনীয়াকৈ মানে চাফ চিকুণ কৰি লোৱা যায় ন, তেতিয়াহ'লে এইটো ধুনীয়া পিকনিক প্লেচ এটা হ'ব। কিছুমান অলপ সজাব লাগিব মানুহক আকৰ্ষিত কৰাৰ কাৰণে, কিন্তু ইমান লেতেৰা পেতেৰাত আহি নিজে খাবও ভাল নালাগে ন, অকল কিবা এটা দেখিম তেনেকুৱা মানে ভাৱেৰে নাহে ন, তাত খাম আমি বনাই খাম এনেকুৱা ভাৱত আহে। সেইকাৰণে অলপমান ইয়াত মানে চাফ চিকুণ কৰি ধুনীয়াকৈ সজাই লোৱাৰ দৰকাৰ আছে। বাকী এনে ধুনীয়া ঠাই। এইবিলাক চিলনি ইয়াতে পৰি আছে, এইবিলাক মানুহ কাষত আহিলে উৰি যায় আৰু। ধুনীয়া এটা দৃশ্য, পাহাৰ আছে, পাহাৰৰ কাষেৰে আকৌ গোৱালপাৰা লাইনৰ যিটো ট্ৰেইন লাইন, সেই ট্ৰেইনৰ লাইনটো এইফালে এনেকৈ গৈছে। বাৰিষা কালত পানীৰ লেভেলটো গম পোৱাৰ কাৰণে এইটো ইয়াতে পোষ্ট বনাই থৈছে, পানী কিমানখিনি বাঢ়ি গৈ আছে সেইটো গম পোৱাৰ কাৰণে। মানে এতিয়াতো পানী বহুত কমি গৈছে, বাৰিষা কালত বহুত পানী হৈ যায়, সেইকাৰণে এইটো ইয়াত বনাই থৈছে যাতে জুখি ল'ব পাৰে কিমানখিনি পানী বাঢ়ি গৈছে। লগতে এজন বন্ধু আছে। কেনেকুৱা লাগিল কোৱা ইয়ালৈ চাব আহি? ভাল লাগে ন, পিকনিক স্পটটো বঢ়িয়া, আৰু মানে ঠাইখিনিও ভাল লাগিল, কিন্তু অলপ লেতেৰা হৈ গৈছে। লেতেৰা মানে কমিটি নাই, কমিটি থাকিলে সিহঁতে চাফ চিকুণ কৰি ৰাখি কিবা এটা ফিজৰ ল'ব, কিন্তু ইয়াতে কোনো ধৰণৰ কমিটিয়ে নাই। দুই এটা পাৰ্টি আহে পিকনিক খাই, বহুত লেতেৰা হৈ গৈছে ঠাইবিলাক, প্লাষ্টিক চাষ্টিকবিলাক বহুত পৰি আছে। ইয়াতে দীপৰ বিলত তাৰমানে নাৱেৰে উঠা বন্ধ, নাৱেৰে ঘূৰিব খুজিছিলোঁ, তাৰপিছত দুজনমানক সুধি গম পালোঁ নাৱেৰে মানে ঘূৰাটো বন্ধ কৰি দিছে। লাইফ জেকেট বা এনেকুৱা চেফটি যিবিলাক ল'ব লাগে সেইবিলাক ইয়াত একো নাই। এই নাওখনেৰে ঘূৰালে কি হ'ব, ইয়াতে বহুত কিবা কাৰণত যদি নাৱৰ পৰা কোনোবা পৰি যায় তেন্তে সেইটো বেয়া কথা হ'বতো, গতিকে সেইবিলাক মানে প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰি দিছে। গতিকে নাৱেৰে ঘূৰিব নোৱাৰিলে এখনে যাম বুলি কৈছিল যদিও তাৰমানে তেখেতসকলৰ লগত আমি নুঘূৰিলোঁ, মাত্ৰ দুজন উঠিব পাৰে, আমি কেইবাজনো আছোঁ, 6জনমান আছোঁ। গতিকে চালোঁ আৰু ভাল লাগিল বিলখনত, ধুনীয়া ধুনীয়া চৰাইবিলাক দেখা পালোঁ, বহুত দিন দেখা নাছিলোঁ। গোটেইকেইজন ফ্ৰেণ্ড বা মোৰ ভাইটি তেনেকুৱা লগৰে আৰু ভাল লাগিল। গতিকে আপোনালোকে ইয়াতে পিকনিক খাব যদি আহে, আহিব পাৰে। আমাৰ পিছলৈ এইবিলাক স্কুলীয়া ল'ৰা ছোৱালী যিবিলাকক মানে শিক্ষামূলক ভ্ৰমণৰ কাৰণে অনা হৈছে, সিহঁতক বুজাই দিয়া হৈছে, টিচাৰসকলে মানে সিহঁতক বুজাই দিছে কি কি আছে ইয়াত, কিহৰ কাৰণে বিখ্যাত। আপোনালোকে এনেকৈ ল'ৰা ছোৱালীক লৈ আহিব পাৰে বা নিজে চোৱাৰ কাৰণে আহিব পাৰে। ঠিক আছে, দীপৰ বিলৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এইটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ভাল লাগিল আপোনালোকে আহিব। ঠিক আছে, আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।